সকলোকে নমস্কাৰ। আজি আমাৰ দ্বিতীয় দিন। পোৱালিখিনি কেনেকুৱা আছে সকলোৱে চাই লওক। গোটেই পোৱালিখিনি ঠিকেই আছে, মাথো এটা পোৱালি দুৰ্বল হৈ আছে। এইটো অনাতেই দুৰ্বল আছিল, মানে হয়তো ক'ৰবাত দুখ পাইছিল, আৰু বাকী সকলোখিনি ঠিকেই আছে। আমি পাত্ৰত এনেকুৱা ধৰণে পানী দিছোঁ আৰু পাত্ৰটো চাফা কৰি দিছোঁ, আৰু প্ৰতিবাদী দানা দিওঁতে আমি প্লেটখন চাফা কৰি দিছোঁ। আজি আমি পানী দিওঁতে পানীৰ লগত আমি ORS দিয়া নাই, আমি এইবিধ এণ্টিবায়'টিক দিছোঁ। এইবিধ চাই লওক, এণ্টিবায়'টিক কিছু অলপ পৰিমাণে দিছোঁ। এই এণ্টিবায়'টিকে পোৱালিবোৰক বেমাৰৰ পৰা দূৰত ৰাখিব, পানীৰ লগত আমি সেইকাৰণে মিহলাই দিছোঁ। আজি দ্বিতীয় দিনতো বিশেষ একো নাই, এনেদৰেই আছে, সকলোখিনি ঠিকেই আছে। আমি পানী দিলোঁ, দানা আমি প্ৰতিবাৰ দিওঁতে প্লেটবোৰ চাফা কৰি দিছোঁ, আপোনালোকে চাফা কৰি দিব। আৰু বাল্বটো আমি দিনত যেতিয়া ৰ'দ দিছিল আমি বন্ধ কৰি থৈ দিছিলোঁ, আৰু ৰাতি এতিয়া জ্বলিয়ে আছে, গোটেই ৰাতি জ্বলিব। আজি যিহেতু সকলোখিনি ঠিকেই আছে, গতিকে এইখিনিয়ে আৰু পিছলৈ কি হয় চাই থাকিম আমি এনেদৰে সদায়। গতিকে আপোনালোকেও ভিডিঅ'বোৰ চাই থাকিব।